ছবিটো কথা কৈ আপোনালোকে নিশ্চয়তো জানেই। হেল্ল' এভৰিৱান, মই জিন্তু স্বাগতম জনাইছোঁ মই নটা মিনিভ্লগলৈ। আৰু আজি আহিলোঁ গোলাঘাট টাউনলৈ আহিলোঁ মানে মোৰ লগৰ এজনৰ অনুৰোধত মই আহিবলগীয়া হ'ল এটা বিশেষ কাৰণটো আপোনালোকে নিশ্চয় জানিছে আৰু জনা নাই, নিশ্চয় জানিব। দেখিলে চাগে নিশ্চয় গম পাব যে আমি কি কাৰণত আচলতে এই গোলাঘাট টাউনখনলৈ আহিবলগীয়া হ'ল। গতিকে আপোনালোকে প্ৰথমতে এপাক মই টাউনখন দেখাই দিছোঁ, চাই লওক ইমান ধুনীয়া লাগিছে। আৰু এইটোৱে হ'ল মেইন কাৰণটো, যিটো কাৰণত আমি আহিছোঁ এইখন নিশ্চয় চিনি পাইছে আপোনালোকে, মইতো নকওঁ আপোনালোকক। আৰু লাহে লাহে মোৰ চেহেৰাটো আপোনালোকক এবাৰ দেখুৱাই দিলোঁ, নহ'লেতো আপোনালোকে ভাবিব কোনেনো কথা কৈ আছে। আৰু এই আহিলোঁ আমি গোলাঘাট টাউনৰ পৰা ধুধুৱা আলি দি। ভূতসকলে যে বনাইছিলে কিন্তু কাম সম্পূৰ্ণ হোৱা নাই, ভাগৰ জিগৰ অহাৰ পাছত এখন আমি পাণ দোকানত সোমাই এবটল পানী খাই ল'লোঁ, ইমান ভাগৰ লাগিছে। তাৰপিছত আহি গ'লোঁ পথাৰলৈ, কিন্তু কি কবি উপায় নাই। ইমান দূৰণিৰ পৰা অহাৰ পাছত যেতিয়া মই এইটো পৰিৱেশত মই ভৰি দিবলগীয়া হয়, কিন্তু এই হাৰামী বন্ধুজনীয়ে সকলোখিনি মোক ক'লি যে আজি খাই পেলালে। এইফালে বেলি ডুবু হৈ গ'ল আৰু ধান বান্ধিবলৈ গ'ল। আজিলৈকে পুনৰ লগ পাম মই নটা মিনিভ্লগত।